हेलो व्यूअर्स, नमस्कार। सनराइज फिटनेस भिडिओ तरफर পৰা আমি তিনিজন আমাৰ কেমেৰামেন আছে শাইনিং কচ্ছপ আৰু মোক সহায় কৰিব শংকৰ দাস। শংকৰ দাস আজি নতুনকৈ জয়েন কৰিছে। কিছু এক্সাৰসাইজ দিয়া হৈছে। সেই এক্সাৰসাইজ কেইটা কিমানখিনি কি কৰিব পাৰে মই এনে দেখুৱাই লৈছোঁ। কিমানখিনি কৰিব পাৰে চাই লওঁ। গতিকে ইয়াতে যোগা কৰিব, অলপ গ্ৰাউণ্ড এক্সাৰসাইজ কৰিব। গতিকে আমি শংকৰক আমি চাই ল'ম। শংকৰ, তুমি এতিয়া যিখিনি এক্সাৰসাইজ কৰিছোঁ সেইখিনি তুমি কৰিব, আমাৰ ভিউৱাৰ্ছক দেখুৱাব চেষ্টা কৰা। নতুন এতিয়া তুমি কিমানখিনি পাৰা আমি চাই ল'ম। তাৰপিছত তোমাক আৰু কেনেকৈ ইম্প্ৰুভ কৰা কি কৰা আমি সেইটো পাছত চাই ল'ম। এতিয়া তুমি ফাৰ্ষ্টতে যোৱা, স্কিপ মাৰি আহা, অলপ স্কিপ মাৰা। মই ভিতৰত যাই ইয়াতে স্কিপ মাৰাছোঁ। এইটো হ'ল বডি ৱাৰ্ম আপৰ কাৰণে। তাৰ হেৰিটো ভাঙি লওঁ। ৰেডি, স্কিপ মাৰা, মাৰা। চা, এই ল'ৰাজন এতিয়া একদম নতুন, সেইকাৰণে মই দেখুৱাই লৈছোঁ। মাৰা আৰু কণ্টিনিউ মাৰা, কণ্টিনিউ মাৰা। ভয় তাৰ স্কিপডাল তলেদি ওলাই নাহে। মাৰা মাৰা। গতিকে এইডাল মই ফাৰ্ষ্টতে দিছোঁ স্কিপ, থৈ দিয়া। এতিয়া যাব বিম মাৰিবৰ কাৰণে। এডাল মই বিম কৰিছোঁ তাৰ মাচল তৈয়াৰ কৰিবৰ কাৰণে। বেচেৰা একদম নতুন। ধৰা ধুনীয়াকৈ আণ্ডাৰ গ্ৰিপ কৰি যোৱা, আণ্ডাৰ গ্ৰিপ কৰি যোৱা। একবাৰ অনলি ওৱান টাইম। আৰু একবাৰ ট্ৰাই কৰা, আৰু একবাৰ ট্ৰাই কৰা। 1 2 টাইম। যাও, ওপৰলৈ যা, ওপৰলৈ যা। একদম নতুন ল'ৰা। নতুন ল'ৰা। এইডাল যেতিয়া সি 10টা বেণ্ড লগাব পাৰিব তেতিয়াহে আমি ইয়াক ফিজিকেল ফিট বুলি আমি ধৰি ল'ম। এতিয়া ধৰি লওক ইয়াতে মাৰিব পুছআপ। পুছআপ কেইবাৰ কৰিব পাৰা। এইপিনে উল্টা কৰি পুছআপ কৰা। পুছআপ একদম চিধা কৰা, বডি চিধা কৰা, বডি চিধা কৰা। 1 2 3 টাইম কিমান পাৰা মাৰি দিয়া চিধা। আৰু পাৰা যদি মাৰা, জোৰ কৰি, জোৰ। ওপৰৰ পিনে চাবা, ওপৰৰ পিনে চাবা। বাছ হৈ গ'ল। এতিয়া এইটো বস্তুকে আমি চাইক্লিং কৰিব। ভৰিখন পিছত দিয়া, ভৰিখন পিছত। কেইটামান এক্সাৰসাইজ মোক তাকে নতুন শিকাই আছোঁ। সেই এক্সাৰসাইজবিলাক পাছত কৰিব। এইটো চাইক্লিং কৰা। গতিকে আমি শংকৰ দাসক লাহে লাহে আমি তাক ভাল ফিটনেছ কৰিব বুলি আশা কৰিছোঁ। এবাৰ শুই যোৱা। এবাৰ ভৰিখন উঠোৱা, দুখন ভৰি উঠোৱা। ভালো পজিশ্যনত যোৱা, ভালো আসনত যোৱা। আৰু উঠি আহা। এইবাৰ ধৰা এনেকৈ চাইক্লিং কৰা। এইবাৰ উল্টা। এইটো হ'ল হলাসনা চাইক্লিং। ভেৰি গুড। ডাউন। বাকী নহয়, আমি ইয়াক কিছুমান এক্সাৰসাইজ দিছোঁ। এক্সাৰসাইজ দি পেলাই আমি তাক নতুন ল'ৰাৰ কাৰণে বেছি তাক কষ্টও দিব নোৱাৰোঁ। কষ্ট দিলে এইবিলাক হয়তো অলপ বিষাব, 2-4 দিনৰ পিছত বিষাব, এইবিলাক ঠাই বিষাব। গতিকে একদম নৰ্মেল এক্সাৰসাইজ দিছোঁ। এইটো এক্সাৰসাইজ আপোনালোকে ঘৰত কৰি থাকিব পাৰে। ৰাতিপুৱা উঠক, ভাত খোৱাৰ আগতে অলপ এক্সাৰসাইজ কৰক। গতিকে কেৱল যে শংকৰে কৰিছে সেইটো নহয়, এইটো ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে। এইটো ভিডিঅ' কৰিছোঁ। গতিকে আপোনালোকে ধুনীয়াকৈ এক্সাৰসাইজ কৰিব পাৰে। বিশেষকৈ আমাৰ ল'ৰা চাম দেৰিলৈ শুই থাকে।
শুই নাথাকি সোনকালে উঠক, ফিজিকেল ফিটনেছ ৰাখক। আজিকালিতো দেখিছে আমি সকলোৱেওতো কেৱল কি খাই আছোঁ, আমি যে বজাৰৰ পৰা আনি কি খাওঁ, কি ডুপ্লিকেট, কি নকলি চব্জি কি খাওঁ। গতিকে সেইবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে আপোনালোকে যদি এক্সাৰচাইজটো ৰাখিব পাৰে সদায়, গতিকে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰি। গতিকে মই গেৰাণ্টি দিব পাৰোঁ, আপোনালোকে যদি সদায় ৰুটিন হিচাপে এটা এক্সাৰচাইজ কমচে কম 1 ঘণ্টা নহ'লেও আধা ঘণ্টা দিয়ক আপোনাৰ নিজৰ শৰীৰটোৰ কাৰণে। অনলি half an hour. You are doing so many things for family, for your children, no time. আপোনাৰ ফিজিকেল, আপোনাৰ ফিটনেছ থাকিলেহে আপোনালোকৰ কাম হ'ব, বা আপোনালোকে আপোনাৰ ফেমিলিক চাব পাৰিব, ল'ৰা ছোৱালীক চাব পাৰিব। যদি আপুনি সদায় বেমাৰ কিবা ভাবি থাকে, বেমাৰ হয়, ডক্টৰৰ তাত যায়, সেইটো এটা ডাঙৰ সমস্যা। উঠে চলো পদহস্ত আসনা কৰা। এইবাৰ কেইটামান য়োগাৰ আসন দিম। য়োগাৰ আসন একদম ভৰি আনে। এইটো আচল, যেতিয়া সি আসন পাৰা হ'ব, এইটো হাতখন ইয়াতে লাগিব, দুয়োখন ভৰিৰ মাজত, তেতিয়াহে এইটো আসন পূৰা হ'ব। আঁঠুৰ পূৰা চিধা আৰু হাতখন ইয়াতে আহিব লাগিব, আৰু নাক আঁঠুত লাগিব, তেতিয়াহে এইটো আসন পূৰা হ'ব। এতিয়া বেচাৰে পাৰা নাই, গতিকে আমি চাম আৰু 1-2 উইকৰ পাছত আমি চাম। এতিয়া কৰে ত্ৰিকোণ আসন। ত্ৰিকোণ আসনটো কৰাচোন। ত্ৰিকোণ আসনৰ পজিশ্যনটো দুখন ভৰি চিধা কৰা, এখন ভৰি এইটো ঘূৰাই দিবা, হাত উঠা, এখন ভৰি ডাউন কৰি আনা, ডাউন কৰি একদম হাত একদম যিমান চাব পাৰা, হাতটো চিধা আগৰ ওপৰত। এইটো হ'ল ত্ৰিকোণ আসন। অল ত্ৰিকোণ, চব ত্ৰিকোণ, সেইকাৰণে এইটো কয় ত্ৰিকোণ আসন। এইটো ত্ৰিকোণ, এইটো ত্ৰিকোণ, এইটো ত্ৰিকোণ, এইটো ত্ৰিকোণ, এইটো ত্ৰিকোণ। শ্ল'লি আপ, কামা। এবাৰ চেঞ্জ কৰা পজিশ্যনটো, এইখন ভৰি চিধা, সেইখন ভৰি তেৰা চিধা, এইবাৰ পিন্ধি যোৱা। চেম থিং ইউ ৰিপিট। আৰু এইটো 4-5 বাৰ 6 বাৰ আপুনি যিখিনি কৰিব পাৰে। তলত যা, চিধা, বডি চিধা। এইটো হ'ল ত্ৰিকোণ আসন। মই এতিয়া শিকাই আছোঁ, নেক্সট বাৰ কৰিলে সি নিজে নিজে আপোনালোকক দেখুৱাব, চিন্তা নকৰিব। এইবাৰ কৰা হেৰি চক্ৰ আসন। চক্ৰ আসনটো হৈ যোৱা। চক্ৰ আসন দুটা টাইমত পজিশ্যনত কৰিব পাৰি। এটা মই এইটো সহজটো দেখুৱাম, ভৰিখন খোলা। এতিয়া মই সহজ পজিশ্যনত দেখুৱাম। আগতে শুই ল'ব লাগে, শুই লৈ আঁঠু দুটা আনিব লাগে, ভৰি অলপ খুলি ল'ব লাগে, হাত একদম গৰ্দনৰ তলত, তাৰপিছত লাহেকৈ উঠাই কিমান মই সহায় কৰিছোঁ। এতিয়া মই সহায় কৰিছোঁ নতুন কাৰণে। এইটো হ'ল, মই এৰি দিছোঁ দেই। এইটো হ'ল চক্ৰ আসন। লাহেকৈ যোৱা, লাহেকৈ যোৱা। এইটো হ'ল চক্ৰ আসন। এতিয়া চক্ৰ আসনৰ দুটা আৰু এটা নিয়ম আছে, সেইটো কেনেকৈ কৰিব পাৰি। থৈ যাওঁ। তো ভিউৱাৰ্ছ, আমি এইটো যিখিনি দেখুৱালোঁ, এইখিনিৰ ওপৰত আৰু বহুতখিনি বাকী আছে। নেক্সট কণ্টিনিউ, এইটো ভিডিঅ'ক নেক্সট কণ্টিনিউ কৰিম। গতিকে আজি এইটো ভিডিঅ'ৰ কাৰণে এইখিনিতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ' আমি সোনকালে আহিম। নেক্সট ভিডিঅ'ত আপুনি আগৰখিনি পাব। নমস্কাৰ।